এয়া আন্ধাৰত জংঘলৰ মাজত ৰখি আছো চকা পামচাৰ হোৱাৰ কাৰণে। এতিয়া আমি আছো হোজাই ডিষ্ট্ৰিক্ট আৰু এই দলংটো পাৰ কৰাৰ লগে লগে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমাই যাম। আগত গৈ পেলাই এটা পাহাৰ দেখাম, অকল মোৰ ভিডিঅ'তে দেখি পাব এইটো পাহাৰ, বেলেগৰ ভিডিঅ'ত দেখি নাপাব দেই, চাই ল'ব। প্ৰায় কিমান কিলোমিটাৰ হ'ব দাদা? 270 কিলোমিটাৰ। 270 কিলোমিটাৰ। এই গাড়ী কেনেকৈ বেক কৰিছে দেখি পাইছে, ইয়াত মানে একো ডিচিপ্লিন নাই। এইটো চাওক বাইক কেনেকৈ আহিছে চাওক। এয়া লংকা পাইছো এতিয়া, লং ড্ৰাইভ যাব ওলাইছো মই আৰু বিষ্ণু। এইফালে আমাৰ আছে বিষ্ণু, মোৰ লগত আছে বিষ্ণু। এতিয়া ইয়াৰ পৰা প্ৰায় কিমান কিলোমিটাৰ হ'ব দাদা? 270 কিলোমিটাৰ। 270 কিলোমিটাৰ এই ইন'ভাটো লৈ যাম। তাৰপিছত এতিয়া তেল ভৰাই লওঁ, তেল ডিপুত আছোঁ, তেল চেল ভৰাই লওঁ, তাৰপাছত গৈ থাকিম ডিপুলৈকে। এতিয়া আমি খানাপাৰাৰ পৰা ওলাই আহিছোঁ, আগত আছে যোৰাবাট, তাৰপাছত সোণাপুৰ পাম। গৈ আছোঁ দুইজন, এই আমাৰ ছাৰ নমস্কাৰ কৰি দিয়ক। এতিয়া যোৰাবাট পাম আমি, আমাৰ ছাৰো আছে মোৰ লগত, ছাৰে ইয়াতে বহি আছে ধুনীয়াকৈ। এয়া ছাৰ আমাৰ, ছাৰক কিন্তু ধুনীয়া লাগিছে দেই আজি, একদম বছ লাগিছে। ছাৰ কিবা ক'ব নেকি? শ্বিলং যোৱা ৰাস্তা এইফালে, আমি যাওঁ চিধা। এতিয়া সোণাপুৰ পাম লাহেকৈ, গৈ থাকোঁ আৰু। এতিয়া সোণাপুৰ টোল গেটৰ ওচৰত পাইছোঁ আমি। এতিয়া প্ৰথম টোল গেটত সোমাইছোঁ আমি। কাৰ্বি আংলং যাওঁতে কেইটা টোল গেট পায় সেইটো দেখাই আছোঁ আপোনালোকক। সেইটো এয়া এতিয়া টোল গেট পাৰ কৰিলোঁ, গৈ থাকোঁ আৰু নেক্সট টোল গেট ক'ত পায় সেইটো দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ভাল ভিডিঅ', জাৰ্ণি ৰিলেটেড ভিডিঅ' পাই থাকিব মোৰ চেনেলত। দেখি পাইছে এই আগত এই পাহাৰ আছে, এইটো পাহাৰটো সৰু পাহাৰ, কিন্তু আমি এতিয়া য'ত গৈ আছোঁ আগত পাহাৰৰ ওপৰেদি যাব লাগিব, ওখ পাহাৰত। ডিপু যাওঁতে কাৰ্বি আংলং গৈ আছোঁ আমি। দেখি পাইছে জাগিৰোডৰ এই কাগজ ফেক্টৰী আছিলে, পেপাৰ মিল। ইয়াৰ অৱস্থা চাওক, অকল জংঘলে ভৰি আছে। এয়া আমাৰ বিষ্ণুদাই বহুত বেয়া টোপনি মাৰি আছে। এতিয়া মই গাড়ী চলাব দি টোপনি মাৰি আছে, কিন্তু মোক গাড়ী চলাব দি পেলাই আকৌ যি টোপনি মাৰাটো ভাল কথা নহয়। সীতা জখলা এই ইয়াতে দৈ আৰু ক্ৰীম, গাখীৰ যিকোনো বস্তু পায়। এইটো মানে এই ঠাইটো বিখ্যাত হয় গাখীৰ বা দৈ, মানে ডায়েৰী ফাৰ্ম এইবিলাকৰ কাৰণে বিখ্যাত এই ঠাইটো। আমাৰ বিষ্ণুদাই বোলে কিবা গাখীৰ চাখীৰ লৈ আনিব, দৈ গাখীৰ গৈ আছে। দাদাই লৈ আনিছে গাখীৰ, দৈ, কিবা কিবি। এই সীতা জখলা এইটো মানে ফেমাছ হয়, জেগাৰ নামো হয়, প্লাছ সীতা জখলা বুলি এটা ডায়েৰী ফাৰ্ম আছে। আৰু গোটেই গুৱাহাটী চিটি চব জেগাতে মানে ছাপ্লাই দিয়ে। দৈ চৈ লৈ লোৱা হৈ গ'ল, এতিয়া ওলাই আছোঁ আৰু যাবলৈ। 1 কিলোমিটাৰ আছে আৰু। এতিয়া ৰহা টোল গেট পাম। এইটো আমাৰ এইফালে গুৱাহাটীৰ পৰা আহোঁতে ছেকেণ্ড টোল গেট। এতিয়া ৰহা টোল গেট পাই আছোঁ। আৰু কিমান পইচা কাটে, আমি গুৱাহাটী ফালেদি গৈ আছোঁ। সোণাপুৰত কাটিলে কিমান কাটিছিলে দাদা? 130 ন? সোণাপুৰত কাটিছে 130, আৰু ৰহাত কিমান টকা কাটিব সেইটো কৈ আছোঁ মই অলপ পাছত। মেছেজটো লগে নাই অহা বুলি লগে কোৱা নাছিলোঁ, এতিয়া গম পাই যাম ইয়াতে কিমান কাটে, সেইটোও জনাম মই। গেটটো খুলি দিছে, আৰু কিমান টকা কাটিছে সেইটোও জনাম। এয়া এতিয়া পাইছোঁ নগাঁৱৰ গোল চক্কৰ। এতিয়া গোল চক্কৰত আছোঁ, আমি গৈ আছোঁ। এয়া যদি এইফালে যদি যায়, এইফালে গ'লে মানে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, কাজিৰঙা। আৰু আমি এতিয়া ৰাইট টাৰ্ণ লৈছোঁ। ৰাইট টাৰ্ণ লৈ পেলাই এইফালে এইটো চাইডে দেখিছে, এতিয়া গৈ পেলাই আমি এইফালে হোজাই চাইডে গৈ আছোঁ। এতিয়া লামডিং হোজাই এইটো ৰাস্তাতে যায়। এটা দেখিছে ধুনীয়া পাহাৰৰ মাজত ৰাস্তা দেখিছে। এতিয়া আমাৰ দাদা বহি আছে ইয়াতে, বিষ্ণু দাদা। আজি কাৰণে মোৰ ছাৰ, মোৰ অফিচাৰ এজন। ফাৰ্ষ্টত সোণাপুৰ, ছেকেণ্ড ৰহা, আৰু থাৰ্ড এইটো হ'ল ডবকা। এইটো ডবকা টোল গেট।
এয়া সৰু ভাইটি এজন আছে ৱাও এয়া আছে মানুহ এজন এয়া খুলি গ'ল এতিয়া পাৰ হৈ আছো এয়া ডবকা টোল গেট এতিয়া আৰু টোল গেট নাপাওঁ আমি কাৰ্বি আংলঙলৈ গৈ আছো লাষ্ট আছিলে ডবকা এয়া দেখিছে শিলচৰ 327 64 লামডিং আৰু ডিমাপুৰ 162 চিধা এইফালে ডিপু যাব পাৰে এইফালে কাৰ্বি আংলং কিন্তু নাযাওঁ এইফালে চিধা যাম আমাৰ ছাৰেও বহি আছে ধুনীয়াকৈ চশমা পিন্ধি ভাল লাগিছে আজি মনটো মোৰ ছাৰক দেখি পেলাই মোকো ভাল লাগিছে আজি ছাৰে সদায় গাড়ী চলাই থাকে কিন্তু আজি বহিব পাই বহুত সুখী ছাৰ মিচিককৈ হাঁহিও দি আছে এয়া লংকা পাইছোঁ এতিয়া তো গাড়ী কেনেকৈ বেক কৰিছে দেখি পাইছে ইয়াত মানে একো ডিচিপ্লিন নাই এইটো চব বাইক কেনেকৈ আহিছে চব ৰং চাইডত আৰু কাণত মোবাইল লগাই এইটো সেই হোজাই যোনটো মেইন ৰাস্তা ইয়াত ৰং চাইডত কোনফালেদি কি আহি যাব মানে সাৱধান হৈ গাড়ী চলাব লাগিব আপোনালোকে যদি আহে একদম সাৱধান হৈ গাড়ী চলাব মানে কোনে কোনফালে আহিব লাগে একো নাজানে ডিচিপ্লিন একো নাই আৰু এইটো প্ৰশাসনেও অলপ ধ্যান দিব লাগে চকু দিব লাগে এতিয়া আমি হোজাই লংকা পাৰ হ'লোঁ এতিয়া গৈ আছোঁ গৈ পেলাই এতিয়া লামডিং জংঘলটো পাম লামডিং ফৰেষ্ট এৰিয়াটো পাম এতিয়া লামডিং ফৰেষ্ট এৰিয়া আমি এণ্টাৰ কৰিছোঁ আৰু আগত গৈ পেলাই দেখাই আছোঁ আপোনালোকক ইমানতে ভিডিঅ' স্কিপ নকৰিব এয়া দেখি পাইছে শিলচৰ 280 হাফলং 150 লামডিং মুখৰ আৰু হাবিৰ মাজত যদি এনেকুৱা আপোনালোকে ভাল পায় যদি প্ৰকৃতি প্ৰেমী হয় তেনেহ'লে ইয়াত আহিব পাৰে কি ধুনীয়া দুইফালে হাবি মাজত ৰাস্তা ধুনীয়া ৰাস্তা অলপো গাঁত নাই ৰাস্তাত বহুত ধুনীয়া ৰাস্তা বনাই থৈছে আগত গৈ পেলাই এটা পাহাৰ দেখাম অকল মোৰ ভিডিঅ'তে দেখি পাব এইটো পাহাৰ বেলেগৰ ভিডিঅ'ত দেখি নাপাব যে চাই ল'ব ভালকৈ এয়া চব পাহাৰটো দেখি পাইছে এয়া মোৰ ভিডিঅ'তে পাব দে আৰু বেলেগৰ ভিডিঅ'ত নাপায় কিন্তু ভালকৈ চাই লওক এয়া চব কলা কলা পাহাৰ চিমেণ্ট মাৰি থৈছে এয়া চব যদি এইটো আপোনালোকক দৃশ্য চাবলৈ আছে তেনেহ'লে আপোনালোকে লামডিং ফালে আহি যাব নগাঁৱৰ পৰা চিধা আহি যাব লামডিং চাইডে এই দৃশ্যটো দেখি পাব আপোনালোকে এতিয়া চিধা যদি এইটো চাইডে যাওঁ এইটো চাইডে গ'লে মানে লামডিং আৰু এতিয়া মই লেফ্ট লৈছোঁ এয়া এইফালেদি গ'লে মানে ডিফু পাম কাৰ্বি আংলং এতিয়া আমি আছোঁ হোজাই ডিষ্ট্ৰিক্ট আৰু এই দলংটো পাৰ কৰাৰ লগে লগে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমাই যাম এতিয়া সোমালোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এয়া দেখিছে এতিয়া আগতে পুলিচ আছে ৰখি আছে গাড়ী ৰখাব কিজানি চাই লওঁ এয়া কাৰ্বি আংলং এতিয়া কাৰ্বি আংলং এণ্টাৰ কৰি গৈ আছোঁ এতিয়া ডিপুত গৈ দেখাই আছোঁ আমি আছোঁ এতিয়া বৰলাংফাৰ এতিয়া আছোঁ আমি বৰলাংফাৰ এয়া বৰলাংফাৰৰ ৰাস্তাটো দেখিছে অলপ বেয়া জংঘলৰ মাজত আমি আহি থাকোঁতে গাড়ী পামচাৰ এতিয়া বস্তু বহুত আছে গাড়ীৰ ভিতৰত এতিয়া কি কৰোঁ এয়া দেখি পাইছে জংঘল আৰু কোনোফালে দোকান নাই টায়াৰ দোকান নাই এয়া আন্ধাৰত জংঘলৰ মাজত ৰখি আছোঁ চকা পামচাৰ হোৱাৰ কাৰণে গাড়ী এটা মাতিছোঁ চকা স্পেয়াৰ চকাও পামচাৰ হৈ আছিলে সেইকাৰণে গাড়ী এটা মাতিছোঁ মই গাড়ীটো অহাৰ পাছত তাৰ চকা লগাই পেলাই আকৌ যাম ডিপুলৈ এই ডিপু পাবলৈ হৈছিলে জংঘলৰ মাজতে ইয়াতে কোনো ঘৰ চৰ একোৱেই নাই দোকান ঘৰ একোৱেই নাই ইয়াতে ফচি আছোঁ মোৰ মোবাইলৰ বেটেৰীও নাই এতিয়া ফ্ৰণ্ট কেমেৰা দি কৰি আছোঁ আৰু বেক কেমেৰা দি ফ্লেছ লাইটো জ্বলা নাই এতিয়া আন্ধাৰৰ ৰাস্তাত এই ৰাতি 10টা বাজিলে ইয়াৰ বাহিৰত এই চকা পামচাৰ হোৱাৰ কাৰণে ৰখি আছোঁ এয়া দেখিছে গোটেই আন্ধাৰ এতিয়া জংঘল আৰু মোবাইলত ফ্লেছ লাইটো নাই এয়া আন্ধাৰ হৈ আছে এইখিনিয়ে দেখি পাইছে এইটো ইমানে দেখাব পাৰিম এতিয়া জংঘলৰ মাজতে এতিয়া ফচি আছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ কেতিয়া হয় ৰাতি সেইটো ক'ব নোৱাৰোঁ গাড়ীখন কেতিয়া আহি পায়
সেইকাৰণে ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো চাই বেয়া পাইছে তেনেহ'লে ডিছলাইক কৰি দিব। বাই বাই, টাটা, আৰু নেক্সট ব্লগ লৈ আহি আছোঁ এটা ধুনীয়া। বাই বাই, গুড নাইট।